Hello guys, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে শিৱসাগৰৰ তলাতল ঘৰৰ ভিডিঅ'ত অত্যন্ত সহাৰি পোৱাৰ পিছত আজি আপোনালোকৰ কাৰণে আনেক ইন্টাৰেষ্টিং ব্লগ লৈ আহিছো আজি আপোনালোকক লৈ যাব বিচাৰিছো শিৱসাগৰতে থকা আহোম ৰাজৰ আনেক স্মৃতিস্তম্ভ কাৰেং ঘৰত কাৰেং ঘৰৰ কিছু নজনা কথা নজনা ইতিহাস আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম ইয়াৰ উপৰিও কাৰেং ঘৰৰ কিছু ৰাতিৰ দৃশ্য আপোনালোকক দেখাব চেষ্টা কৰিম যেটো হয়তো আপুনি ইয়াৰ আগতে কোনো বেলেগ ব্লগত দেখিবলৈ পোৱা নাই সো ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব গৈ আছে আশা কৰিছো আপোনালোকে হেহলৈকে নিশ্চয় চাব একিনিতে আপোনালোক সকলোকে ৰিকুৱেষ্ট কৰিম যিসকলে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কামৰ বেল আইকনটো অন কৰি ল'ব যাতে আগন্তুক দিনত আগবঢ়োৱা প্ৰতিটো ভিডিঅ'ৰ আপোনালোকে সঠিক সময়ত আপডেট পায় সো দেৰি নকৰি বলক আজিৰ এই স্পেশাল ব্লগটো ষ্টাৰ্ট কৰো So guys, bolok kami ভিতৰলৈকে সোমাই যাওঁ আৰু কি আছে চাম বলা বলা Remember when you said it doesn't get better than this Only a fool to let you go Got into my head Am I about to lose myself When will all of this fade away Cause I see colors for the first time I'm starting to realize nothing's ever black and white And I'm caught up in the first night Now it doesn't feel right I'll just have to say goodbye One last time I know that it's hopeless but it won't be fine Cause nothing's ever black and white या ভিতৰলৈকে সোমাই গৈ আছো কাৰেং ঘৰৰ আন্ধাৰ এতিয়া আমি যেটো 5:30 আহিছো সো এতিয়া সন্ধিয়া হৈছে আৰু সন্ধিয়াত ভিতৰৰ অলপ দৃশ্য যিখিনি কেমেৰা লেন্সত আহি আছে আপোনাক দেখাব চেষ্টা কৰি আছো এয়া ওপৰৰ পৰা উঠি যাম এইফালে সৰু সৰু কোঠালি একদম আন্ধাৰ একো লাইট ইউজ কৰা নাছিল যেহেতু হেতু যুগত আৰু যেটো কাৰণে আন্ধাৰ এতিয়া লাইট দিব পাম সো এইফালে ওপৰলৈকে যাওঁ ইমান থিয় হোৱাকৈ চিৰিটো আছে চাওক কিমান ওপৰত আহি কিন্তু ভাল লাগিছে চাওক ইয়াতে অলপ পোখৰ আছে আৰু ইয়াৰ জাগাবোৰ ভিতৰত ভাল লাগিছে সেই আহোম যুগতে বনোৱা ঘৰ অৰ্থাৎ কাৰেং ঘৰ এতিয়াও ধুনীয়া হৈ আছে এইফালে মোৰ হতে আছে টাইমুৰ আৰু টাইমুৰক গোটেই আহোম ৰাজত্ব কৰা দেখাই আছো কাৰেং ঘৰ ৱাও চাইছেনে কিমান ধুনীয়া একে ষ্টাইল গোটেইখিনি আৰু ওপৰত উঠি আহিলো ইয়া কাৰেং ঘৰৰ একেবাৰে ওপৰৰ দৃশ্য আৰু ইয়াৰ পৰা তলত কিমান তলত চাওক এইফালে গোটেই ডিজাইনখিনি আপোনাৰ এইদৰে দেখিবলৈ পোৱা গৈছে
ইফালে দেখা পাইছে কিমান তললৈকে সিঁড়িটো এনেকৈ ওপৰলৈকে উঠি আহিব লাগে তো এইবোৰ আগৰ যুগৰ যিবোৰ ইঞ্জিনিয়াৰ আছিলে ভাবক অলপো ৰড ইউজ নকৰাকৈ ইমান ডাঙৰ বিল্ডিং বনাইছে তাকো ইমান বছৰ ধৰি এতিয়া আছে একো হোৱা নাই কিমান খৰচ আছে তোমালোকে কষ্ট কৰি উঠি গলা ওপৰত লাইট জ্বলাই জ্বলাই আহিছে চাপ ভয় লাগিছে নেকি ভয়তো লাগে ইমান কেনেকুৱা ওপৰত আন্ধাৰ ইয়াতে আৰু ওপৰত আছে যাব নে নাই কিয় ভাগৰ লাগিছে মোৰ এতিয়া এইফালে চাইডত নাযাবা খালি হে সো গাইজ আমি যেহেতু কাৰেংঘৰত আহিছিলোঁ আৰু এতিয়া সন্ধিয়া 6টা প্ৰায় বাজিব হ'ল আৰু এতিয়া বন্ধ কৰাৰ টাইম হৈ গ'ল তো আপোনালোকক অলপমান চৌদিশৰ গোটেইখিনি বস্তু আপোনালোকক অলপ ৰেকৰ্ডিং কৰি দেখুৱাব চেষ্টা কৰিলোঁ চ' ভিডিঅ'টোত গোটেইখিনি বস্তু কভাৰ কৰিব নোৱাৰিলোঁ যদি যিখিনি পাৰিছোঁ এইখিনি টাইমত কৰিলোঁ চ' ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্টছ কৰিব আৰু যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব চ' যিসকলে অহা নাই এতিয়ালৈকে এই কাৰেংঘৰ চাবৰ কাৰণে তেওঁলোকে যাতে কাৰেংঘৰটোৰ ভিডিঅ' চাব পাৰে আৰু কেতিয়াবা আহিলে যাতে তেওঁলোকে ডাইৰেক্টলি আহিব পাৰে চ' আমি শিৱসাগৰ টাউনৰ পৰা 50 টকা মেজিক গাড়ীত আহিছোঁ পাৰ হেড আৰু আমি য'ত নামিছোঁ তাৰ পৰা আকৌ 10 টকা পাৰ হেড ই ৰিক্সাত আহি পেলাই এই আমি কাৰেংঘৰৰ কাউণ্টাৰ পালোঁ ইয়াতে আকৌ পাৰ হেড 25K কেছত আৰু অনলাইন হ'লে 20 টকাকৈ টিকেট লৈ আমি ভিতৰত সোমাইছিলোঁ আৰু ভিতৰৰ পৰা গোটেইখিনি বস্তু আপোনালোক দেখালোঁ চ' পুনৰ বেলেগ এদিন বেলেগ নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই